হেল্ল' এভৰিৱান, দেখা পাইছে এয়া আমাৰ ওচৰৰ যি ছোৱালীজনী তুলনি বিয়াৰ মানে উপলক্ষে ৰাতিপুৱাৰ এইখিনি নিয়মখিনি কৰিলে। তাতে মোকো মাতিলে, মই গ'লোঁ, অলপমান ভিডিঅ' বনাই দিবলৈ ক'লে, ভিডিঅ' বনাই দিলোঁ। আপোনালোকৰ ফালে নিয়মবিলাক এনেকুৱা নে বাৰু জনাবচোন দেই। আমাৰ ফালে আকৌ এনেকুৱাই, কিবা এইবিলাক কি কলডিলৰ পাত বখোৱাত কিবা এনেকৈ গাখীৰ লৈ এনেকৈ নীতি নিয়মবিলাক কৰে। কেনেকুৱা লাগিছে জনাব। তাতে অলপমান সেই নীতি নিয়মখিনি কৰাৰ সময়ত থাকিবলগীয়া হ'লগৈ। মাকজনীয়ে বাৰে বাৰে মাতি আহিলে, সেইকাৰণে গ'লোঁ আৰু গৈ সেয়া কিমানটা কলডিলৰ বখোৱাবিলাক গাখীৰ দি সূৰ্য প্ৰণাম কৰি আছে, দেখা পাইছে। তাৰপিছতে সেইটো লিংগ বনাই লৈছে, লিংগত সেই গাখীৰখিনি ঢালি দিয়ে। সকলোৱে দেখা পাই আছে। নিয়মবিলাক কেনেকুৱা লাগিছিল। সেইজনী হৈছে কইনাজনীৰ মাক হয় দেই। কেনেকুৱা হৈছে জনাব। নিয়মবিলাক কেনেকুৱা হৈছে আপোনালোকৰ ফালেও এনেকুৱা নে বাৰু জনাব। মই আকৌ ইয়াত নতুনকৈ এইবিলাক নিয়ম দেখিছোঁ। সেই আমাৰ আপাৰৰ ফালে এনেকুৱা নিয়ম নহয়, কিন্তু ইয়াত নতুনকৈ দেখিছোঁ। যি কি নহওক, এতিয়া ইয়াৰে মানুহ হ'লেও যাতে ইয়াৰে নীতি নিয়মবিলাক পালন কৰি যাব লাগিব, হয়নে নহয় বাৰু। মাইকী মানুহৰ জীৱনটো দেখিছে, ইমান সৰু কেঁচুৱাৰ পৰা এতিয়া পটককৈ ইমান ডাঙৰ হৈ গ'ল। ডাঙৰ হৈয়ে এতিয়া আকৌ এয়া গাভৰু হ'ল। গাভৰু হৈ আকৌ আন এখন ঘৰলৈ বিয়া দিব লাগিব। ইমান জ্বালা যন্ত্ৰণা পায় মাইকী মানুহ এগৰাকীয়ে, হয়নে নহয় বাৰু। সেইকাৰণে সকলোৱে মাইকী মানুহক সন্মান কৰিবলৈ শিকিব। মাইকী মানুহ থকাৰ কাৰণে আজি পৃথিৱীখন হৈ আছে, নহ'লে মাইকী মানুহ নথকাহেঁতেন আজি এতিয়া পৃথিৱীখন নাথাকিলেইহেঁতেন। সেইকাৰণে ক'লোঁ, মাইকী মানুহক সদায় সকলোৱে সন্মান কৰি যাব, সকলোৱে সন্মান কৰিব, আৰু তেতিয়া আপোনালোক আগলৈ আগবাঢ়ি যাব পাৰিব। মই কিবা যদি ভুল কৈছোঁ মোক ক্ষমা কৰি দিব। মই মানে কি মাইকী মানুহৰ কাৰণে মোৰ মাইকী মানুহৰ মূলটো বুজি পাওঁ। আৰু আপোনালোকৰ ঘৰতো ধৰক আছে না, মা, বাইদেউ, ভণ্টি সকলো আছে। সকলোৰে দুখ কষ্ট বুজি পাব, সকলোকে সন্মান কৰিব, তেতিয়া আপোনালোকৰ মানে উদ্গতি হ'ব। মাইকী মানুহৰ জীৱনটোৱে বেলেগ ধৰণৰ, মানে কি এখন ঘৰত জন্ম লয় আৰু এখন ঘৰত গৈ মৃত্যু হয়। তেনেহ'লে মাইকী মানুহৰ নিজস্ব ঘৰ বুলিবলৈ কোনখননো? কোনোখনেই নহয়, নিজস্ব ঘৰ নাই মাইকী মানুহৰ। সেইকাৰণে মানে কি ভিডিঅ'খিনি মানে সাঁচি ৰাখিম বুলি বনাই থ'লোঁ। কেতিয়াবা বুঢ়া কালত চাম, মন গ'লে ভাল লাগিব, হয়নে নহয় বাৰু। লাষ্টত এয়া ফিনিচিং হৈছে, এয়া তাই ফটো দুখনমান দি দিছোঁ। কেনেকুৱা হৈছে লুকিংটো জনাব। আজিলৈ ভিডিঅ'টো ইমানেই। ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো। বাই।